সেই দোষটো ৰাস্তা এইটো কেনেকৈ যাম এতিয়া এছ কলেজলৈ বুলি আহিলোঁ লগৰ এটা বাৰ্থডে আছে নিত্যানন্দৰ বাৰ্থডে মোৰ একদম ক্ল'জেষ্ট ফ্ৰেণ্ড হয় তো এইফালে যাব লাগিব এতিয়া কলেজলৈ ৰাস্তা যে এইফালে কোনাই দিলোঁ আৰু তথাপিও বহুত দিনৰ মূৰত আকৌ আপোনালোকক স্বাগতম জনালোঁ মোৰ চেনেললৈ মোৰ চেনেল অলপ বোকা অলপ মাৰিলে আৰু হাতে ভৰিয়ে পেনে চেনে মুখে চুখে বোকা অলপ মাৰিলে এতিয়া এইফালে আকৌ নদী পাৰ হ'ব লাগিব পাৰ হৈ আহিলোঁ আৰু এইটো ব'লকচোন ব'লক পটাপট গৈ সি থাকে ৰৈ আছে কলেজত যাবলৈ মই ক'লোঁ ফোন কৰিলোঁ ৰ'বা আজি তোমাৰ লগত মই একেলগে যাম সেই দোষটো এইফালে চাওক আলুগুটি আমি মোহাৰি আলুগুটি বাকলি গুচাই আছোঁ নাইকিয়া হ'ল মানে আমি এতিয়া ৰুমৰ চাবিটো বেলেগে নিলে এতিয়া ৰুমৰ দেৰি হৈছে আমাৰ টাইম দেৰি হৈছে আমি বাকলি কোন গুচাইছে চাওক না এইবোৰ নিঞ্জা টেকনিক মানে কি খাই নিলি সেই ৰুমৰ মালিকক ঘৰৰ পৰা দুখন কটাই উপহাৰ দিওঁতে বাহিৰতে আছিলে এখন হ'লেও আমি তেনেকেই আমাৰ নিজৰ টেকনিক লগাই আমি আধাখিনি আলু গুচাই শেষ কৰিলোঁ এতিয়াও এইখন লৈ কাটিছোঁ আৰু কাম কৰিব লাগে জল্দি জল্দি কৰিব লাগে ৱাহ 29% চাৰ্জ আছে আৰু নিত্যানন্দৰ ৰুমত এয়া মই মাংস বনাই আছিলোঁ আদা নহৰু পিঁয়াজ এইখিনি ইয়াত আদা নহৰু দিয়া হ'ল পিঁয়াজটো অকণমান লাহেকৈ দি পেলাই টেকনিক কৰিব দিলে আৰু ইয়াত নিত্যানন্দৰ হেভি বাৰ্থডে নিত্যানন্দ বাৰ্থডে ইয়াত বাৰ্থডে উইচ কৰক চবেই আজি আৰু এতিয়া আমাৰ মিলকে নাচি আছে আৰু দাদা দুজন আহিছে এয়া হৈছে নতুন দাদা নমস্কাৰ এয়া হৈছে বিকাশ দাদা নমস্কাৰ মোৰ নাম টুনটুন চেনেলটো কি বুলি আছে তোমাৰ মোৰ চেনেলটো টুনটুন ক্ৰিয়েশ্যন বুলি আছে আৰু এটা চেনেল আছে মই যিটো ব্লগ দিওঁ টুনটুন এনিথিং চাৰ্চ কৰিব পাই যাব আৰু একদম ফটাফট ছাবস্ক্ৰাইব কৰি দিব মই খুলিম এটা 50 বছৰ পাছত দালি দালি নালাগে দেৰি হৈ যাব নহয় ভাত বনাই দিওঁ দালি নালাগে মাংসটোৱে হৈ যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৰি দিবলৈ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব না আমি চবেই একেলগে আৰু অকণমান নাচি মেলি অলপ ফূৰ্তি ফাৰ্তা কৰি ধুনীয়াকৈ নাচি গান চাবলৈ আৰু খানা খাব লাগিব মই বনাইছোঁ মই বনাই আছোঁ আমি কি নিঞ্জা টেকনিক দিয়া দিয়া আছে আৰু এতিয়া আমি কিবা এটা কৰিব লাগিব মানে মানুহে কেনেকৈ বনালোঁ চাওঁ প্ৰথমতে একদম তেল দি পেলাই মাংসটো আদা নহৰু হালধি দি পেলাই পিঁয়াজ নিমখ দি একদম ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ভাজি লোৱাৰ পাছত এই মাত্ৰ এইটো আলুটো বইল কৰি লৈছোঁ আৰু এই আলুটো ইয়াত অকণমান পাছতে দি দিম এতিয়া দিমেই আৰু খাইছ বহুত ধুনীয়া হৈছে কি এখন চকু লগাত পাই এখন পৰীক্ষা কৰিছ ৰে চাৰিটা পাইছে আৰু ইম্পৰ্টেণ্ট কাম এটা আছে চাৰিটা বজাত শুই গ'ল আও কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে ইমান ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে আজি বাৰ্থডেৰ কাৰণে বেছি ভাল লাগিছে আৰু এতিয়া অকণমান বিকাশ দাই ক'লতহে মোৰ মনত পৰিছে ব্লগ বনাবলৈ এই খোৱা বোৱা হৈয়ে গ'ল এয়া আমি খাই আছোঁ ইয়াৰ খাই হ'ব হ'ল মই ভিডিঅ' বনাবলৈ লৈছোঁহে ৱাও এনেকৈ হ'লে কেনেকৈ হ'ব এয়া টুনটুন দা মাংস এই কলপাত মজা ৰজাই নেকি বহি আহি গ'ল কাৰেণ্টটো আহি গ'ল এতিয়া খাই লওঁ আৰু একদম ধুনীয়াকৈ ইয়াত আপোনাৰ দেখিলে ক'ব নোৱাৰে কিবা এটা খানা হৈছিলে পাৰ্টি হৈছিলে কোনোবা কিবা হৈছিলে এতিয়া ফাইনেলি যাবলৈ ওলালোঁ তো এতিয়া চাওক এতিয়া হেপী বাৰ্থডে বিস্কুট এটাকে কাটো বিস্কুটো খাই আছে কুকি চকনকৈ কাটো ছাবস্ক্ৰাইবাৰ হৈছে ডিম্পু দাই হেৰি কাটিছে
কুকিজ অকল লৈ কটাই কাটিছে য'ত যি পায় হয় নহয়? পৰিস্থিতিৰ লগতহে ক'ব এতিয়া বাৰু ভাল লাগিলে আজি ভাল লাগিলে ন একচুৱেলি এনেকৈ বনাই মেলি খোৱাটো এটা বেলেগ টেষ্ট আছে এইটো মনত থাকি যাব এনেইতো আমি খাই থকা হয় গুড নাইট গুড নাইট গুড নাইট গুড নাইট বাই বাই আৰু বাই বাই অলপ হেমলেটটো পিন্ধি লওক এই হেমলেটটো পিন্ধি দিলা এইখন খুলি খাই গ'ল নহয় এক ছেকেণ্ড ৰ'ব হা क्या करो এতিয়া ফোন এটা কৰি ল'ব লাগিব